নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ আকৌ স্বাগতম কৰিছোঁ এটা নতুন ভিডিঅ' সৈতে। আজি মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নহয়, শেষলৈকে চাই থাকিব। আজি মোৰ ভিডিঅ'টো হৈছে মামাআৰ্থৰ প্ৰতি মোৰ অনুভৱ কেনেকুৱা। মানে নতুনকৈ আহিছে ন, মাৰ্কেটত নতুন আহিছে এইটো মামাআৰ্থৰ কোম্পানীৰ যিহেতু স্কিন কেয়াৰ হয়। এইটো মই প্লেটিনামৰ পৰা কিনি আনিছোঁ। এইটো আমাৰ নগাঁৱৰ প্লেটিনাম নামৰ এটা ডাঙৰ শ্বপিং মল এটা আছে, চবেই জানে এইটো ক'ব নালাগে। প্লেটিনামত গৈছিলোঁ, যাতে মই এইটো দেখিছোঁ আৰু মই লৈ আহিছোঁ। এইটো মই আজি লগাই পেলাই মই ইয়াৰ ফিলিংছটো অনুভৱটো কেনেকুৱা। মই লগোৱা নাই বৰ্তমান, প্ৰথম লগাম যিহেতু, আৰু পাছলৈ ইয়াৰ ৰিভিউ দিম কেনেকুৱা পাওঁ, স্কিনটো কেনেকুৱা থাকে মোৰ। যিহেতু মই যিকোনো ব্ৰেণ্ডৰ প্ৰডাক্ট পটককৈ মই মুখত নলগাওঁ। 100 ml থাকে। নেচাৰেল ইনগ্ৰিডিয়েণ্টছ, পলিউশ্যন প্ৰটেকশ্যন এণ্ড ক্লগছ প্ৰচেছ। এইটো সম্পূৰ্ণ নেচাৰেল হয়। ভিডিঅ'টো চাই থাকক, লেটছ গো। মামাআৰ্থৰ ফেচ ৱাছটো লগাই বহুত ভাল লাগিছে। মই স্কিনটো চুই চাইছোঁ, বহুত ছফ্ট হৈছে, বহুত ভাল লাগিছে। মই ফ্ৰেছ পাইছোঁ, ফ্ৰেছ ফিল কৰিছোঁ। আৰু স্কিনটো চব বগা হৈ গৈছে। এইখিনি চোন নগ'লে থাক। এইটো মোৰ মামাআৰ্থৰ প্ৰতি এটা অনুভৱ হয়, মই কেনেকুৱা ফিল কৰিছোঁ মামাআৰ্থৰ ফেচ ৱাছ লৈ। যিহেতু এইটো কয়লা আৰু কফি দি বনোৱা হৈছে। যিহেতু জানেই কফিৰ কিমান বেনিফিটছ আছে। কফি যদি মুখত লগোৱা হয়, স্কিনটো বহুত গ্ল' কৰে, মানে বগা কৰে। আৰু ইয়াৰ যিবিলাক ডাৰ্ক মানে কি বুলি কয় ন, কিছুমান আমাৰ ইয়াত ব্লেক হেডছ কিছুমান থাকে, সেইবিলাক দূৰ কৰে। আৰু বিশেষকৈ মোৰ নাকৰ এইবিলাক ব্লেক হেডছবোৰ দূৰ কৰিছে। মই এতিয়ালৈকে বৰ্তমান মোৰ মুখত একো লগোৱা নাই। মই মামাআৰ্থৰ এইটো ফেচ ৱাছ লগাইছোঁ, 250 টকা। মই স্কিনটো বহুত কোমল অনুভৱ কৰিছোঁ আৰু বহুত ফ্ৰেছ লাগিছে। চিৰিয়াছলি বহুত ভাল লাগিছে। মোৰ মামাআৰ্থৰ প্ৰতি মোৰ অনুভৱটো মই শ্বেয়াৰ কৰিছোঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যিহেতু মোৰ চেনেলটো নতুনকৈ খোলা হৈছে। আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।